Ningkan Kriner Kepen Aber Arta Kangduk Soar Lopan Chepachor Cheparup Apin Sodo Anapan Pinipen Raikom Sai Kiatum Kenep Kepangcheng. Kedamtang Hithi Royaprang Assam Chief Minister Dr. Himanta Biswa Sarma Pen Kepang Dakpon Assam Ahawaralong Arta Kijum Hekpen Chepachor Cheparup Do Anapan Cheklo John Pli John Po Angbong Nep Ingnang Si Hemkang Sambeng Edji Ningje Terapi Pinipen Assam Along Kaprek District Ason Karbi Anglong District along Sitame Arta Kijum Hekpen Penan Kedo Piso Ke En Aphai Bang Paro Isira Bang Inkoira Trok Amen Keklang Angbong Pen Karbi Anglong Arlo along Kaprek Police Station along Pangrum Pen Bang Pokebra Ke Thom Aphan Nep Ingnang Long Lopusi Karbi Anglong SP Sanjeev Kumar Saikia Pherangke Ame Kang Niahut Ningjepon Non Amat Angjok Haspani Police Station Pen Bang Nerkep Bokajan Pen Bang Trok Bokulia Pen Bang Trok, Borlang Pher Pen Bang Kethom, Borpathar Pen Bang Kethom, Chokihola Pen Inut, Daithor Pen Bang Kethom, Dilai Pen Bang Trok, Dipu Pen Bang Pli, Dokmoka Pen Bang Trok, Dolamara Pen Inut, Hauraghat Pen Bang Hini, Khotkoti Pen Bang Pli, Manja Pen Bang Kep. Samilangso Inut Lapen, Non Amat Samilangso Police Station along Inut Nata, Nep Ingnang Ponlong Lelang Pusi Pachinipon. Tangte arju iksinang SP pen Pherang Kiamaya long Kaningje pon alam. Koi dibo gudao paile. Joa দুমাহৰ আগতে SP কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমত বাল্য বিবাহৰ সম্পন্নতা বহুত বেছি হৈছে বুলি তেখেতে অতি ব্যগ্ৰ হৈছিল আৰু তেখেতে এটলৈ কনসাৰ্ন হৈছিল আৰু তেখেতে আমাক এই তথ্য উলিয়াবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছিল যে কিমান বাল্য বিবাহ সম্পন্ন হৈছে যোৱা 2-3 বছৰত বিভিন্ন ধৰণৰ আমি যি মাধ্যম আছে যেনে আমাৰ ভিডিপি হক বা আমাৰ ব্যক্তিগত সোৰ্স হক এইবোৰ আমি ব্যৱহাৰ কৰি পেলাই আমি তথ্য উলিয়াব লগা হৈছিল আৰু উলিওৱাৰ পিছত আমি যোৱা কালি আমি 126টা কেছ আমি ৰুজু কৰিছো এই বাল্য বিবাহৰ বিৰুদ্ধে আৰু আমি এই সম্বন্ধে 126টা কেছ ৰুজু কৰি এতিয়ালৈকে আমি 53 জন মানুহক আমি কৰায়ত্ব কৰিছো আমি জেল হাজতলৈ প্ৰেৰণ কৰিছো মই এইখিনিতে দুটামান কথা ক'ব খুজিছো এই বাল্য বিবাহ বিৰোধিতা কৰি বাল্য বিবাহ নিষিদ্ধ কৰা আইনখন 2006 চনতে প্ৰণয়ন কৰা হৈছিল যদিও অসম তথা ভাৰতত বিভিন্ন সময়ত বাল্য বিবাহ বহুত বেছি সম্পন্ন হোৱাৰ কাৰণে ইনফেন্ট মৰ্টেলিটি মানে শিশুৰ মৃত্যুৰ হাৰ বহুত বেছি ওয়াৰ্ল্ড ইনডেক্সত তথা মেটাৰনেল মৰ্টেলিটি মানে মাতৃৰ মৃত্যুৰ হাৰো বহুত বেছি গতিকে এই তথ্য এই ইনডেক্সটো লৈ পেলাই ভাৰত চৰকাৰ তথা অসম চৰকাৰ অতি চিন্তনীয় গতিকে তেখেতক ভাৰত চৰকাৰ তথা অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে এটো যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগিব এই মৰ্টেলিটি ৰেটটো গতিকে এই মৰ্টেলিটি ৰেট বন্ধ কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল বাল্য বিবাহ সম্পন্ন হোৱাটো বন্ধ হ'ব লাগিব আৰু যিবিলাক বাল্য বিবাহ ইতিমধ্যে সম্পন্ন হৈছে সেই বাল্য বিবাহ এটলিষ্ট ৰিসেন্টলি সম্পন্ন হোৱা বাল্য বিবাহবিলাক আমি সেই যি ইলিগেল এক্টিভিটিজ হৈছে সেইটো ৰোধ কৰিবৰ কাৰণে আমি গোচৰ ৰুজু কৰি আমি বিহিত ব্যৱস্থা ল'ব লাগিব গতিকে আমি সেই সূত্ৰে আমি গোটেই সমাজৰ ব্যৱস্থাটো ঠিক কৰিবৰ বাবে যাতে ওমেন হেলথ ঠিকে থাকে যাতে ইনফেন্ট মৰ্টেলিটি ৰেট যাতে কমি যায় তথা মেটাৰনেল মৰ্টেলিটি ৰেট যাতে কমি যায় এই গোটেইবিলাক উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্য আমি হাতত লৈছিলোঁ আৰু আমি 126টা কেছ ৰুজু কৰাৰ বিপৰীতে 53 জন মানুহ ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ সেই 53 জন মানুহৰ ভিতৰত তেখেতসকলৰ হাজবেণ্ডো আছে আৰু কিছু মিডলমেন আছে আৰু কাজী আছে এই গোটেইবিলাক সন্নিবিষ্ট হৈ পেলাই আমি 53 জন মানুহ আমি কাৰ্টা কৰিছোঁ নোৱাৰিম বাঢ়িবনে নাবাঢ়ে এই 126টা আমি যে ৰুজু কৰিছোঁ এইকেইটাৰ ওপৰত আমি আমাৰ একশ্যনখিনি লোৱা শেষ হোৱাৰ পিছত তাৰপিছত আমি সিদ্ধান্ত ল'ব পাৰিম আৰু 2 নম্বৰতে আপুনি যেটো কথা সুধিছে কোন বছৰৰ পৰা বুলি কৈছে এতিয়া আমি যিবোৰ নতুনকৈ পাইছোঁ এবছৰৰ ভিতৰত ধৰক যোৱা বছৰ বিয়া হৈছিল তাই বছৰ 17 বছৰ আছিল এতিয়া 18 বছৰ হ'ল আমি সেইটো কেছ লৈছোঁ তেনেকুৱা ধৰণৰ এটা 5 বছৰ পুৰণা কেছটো আমি লোৱা নাই কাৰণ 5 বছৰ পুৰণা কেছটো বহুত বেছি পুৰণা হৈ গ'ল এতিয়া অলৰেডি মেচিউৰড হ'ল গতিকে আমি এতিয়া ৰিসেন্ট কেছবিলাক লৈছোঁ ইয়াৰ পিছত আমাৰ কি নিৰ্দেশনা আহে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সেই সিদ্ধান্ত গ্ৰহণ কৰিম